ইউটিউবাৰ কুহি ডবল থি ওৰফে পাপৰি কলিতা। পাপৰি কলিতাই কোন আৰক্ষীৰ সৈতে হোটেলত নৈশ যাপন কৰিলে? ইউটিউবাৰ কুহি ডবল থি ওৰফে পাপৰি কলিতাই কোন আৰক্ষীৰ সৈতে হোটেলত নৈশ যাপন কৰিলে? এই ভিডিঅ'টোত আপোনালোকে A to Z জানিবলৈ পাব কোন আৰক্ষীৰ সৈতে আৰু কিমান জনৰ সৈতে একেখন হোটেলতে নৈশ যাপন কৰিলে, ক'ৰ হোটেল আৰু সেই আৰক্ষী বিষয়াজন কোন, আৰু সেই আৰক্ষী বিষয়াজন এতিয়া বৰ্তমান ক'ত আছে, আৰু পাপৰি কলিতা কেনে অৱস্থাত আছে, আৰু এতিয়া পাপৰি কলিতা বেহুচ অৱস্থাত আছে নেকি, আৰু পাপৰি কলিতাই কি পদক্ষেপ ল'ব এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। আপোনালোকে চাওক, এই ফটোসমূহলৈ চাওক। এইগৰাকী হ'ল সেইগৰাকী ইউটিউবাৰ কুহি ডবল থি ওৰফে পাপৰি কলিতা। এইগৰাকী চাওক, দেখিবলৈও বহুত সুন্দৰী। আপোনালোকৰ আগত ফটোসমূহ দেখাই ৰাখিছোঁ। এইখন বিচনাতেই সেই আৰক্ষী বিষয়াজনৰ লগত নৈশ যাপন কৰিছিল, আৰু লগত কিমানজন আছিল নৈশ যাপন কৰিবৰ কাৰণে কুহি ডবল থি ওৰফে পাপৰি কলিতাৰ লগত কেইজন আছিল, কেইজনৰ লগত নৈশ যাপন কৰিলে, আৰু এতিয়া বৰ্তমান সময়ত এইসমূহ কথা বহুত চৰ্চা হৈ আছে ছ'চিয়েল মিডিয়াত। কিন্তু এইগৰাকী হ'ল এগৰাকী আৰক্ষী বিষয়া, বীৰাংগনা, আনক ৰক্ষণাবেক্ষণ দিয়ে, কিন্তু নিজেই এনেকুৱা চৰিত্ৰহীনা। আৰু আপোনালোকে যেন দেখিছে এই বাইদেউগৰাকীলৈ মন কৰক। এই বাইদেউগৰাকীয়ে সম্পূৰ্ণ A to Z ৰহস্য ফাদিল কৰিলে, আৰু এইগৰাকী হ'ল সেইগৰাকী কুহি ডবল থি ওৰফে পাপৰি কলিতা। চাওক, নৈশ যাপন কৰি বেহুচ অৱস্থাত, ফটোসমূহ দেখিলে গম পায়। চাওক, আৰু এই ফটোখনলৈ চাওক, নিজৰ মুখখন ঢাকিবলৈ চেষ্টা কৰিছে। এইগৰাকী হ'ল সেইগৰাকী পাপৰি কলিতা, কুহি ডবল থি ওৰফে পাপৰি কলিতা। আৰু এই যেন দেখিছে আৰক্ষী বিষয়াজন, এইজন আৰক্ষী বিষয়াৰ লগতেই এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াত এই আৰক্ষী বিষয়াজনৰ সৈতেই কথা ওলাইছে পাপৰি কলিতাৰ লগত। কি আচৰিত, দুইজনেই দেখোন আৰক্ষী বিষয়া। সেই আৰক্ষী বিষয়াজন হ'ল অসম আৰক্ষী, আৰু এইগৰাকীও হ'ল এগৰাকী বীৰাংগনা, কিন্তু ৰক্ষক হৈ নিজে ভক্ষক হৈছে যেন। এই ভাইৰেল হৈ থকা প্ৰসংগটোৰ ওপৰত আপোনালোকে কি ক'ব? বেচেৰি সেই মহিলাগৰাকীলৈহে বেয়া লাগিছে। কাৰণ কেলৈ, সেই আৰক্ষী বিষয়াজনে অলৰেডি আগতেই বিবাহ পাশত আবদ্ধ হোৱা এগৰাকী কন্যা সন্তান আছে। এইজনে হ'ল এইজন চাই লওক, এইজনে হ'ল সেইজন আৰক্ষী বিষয়া। এইজন আৰক্ষী বিষয়াই নিজৰ পোচাকযোৰত ক'লা দাগ লগালে। হয়, এতিয়া বিভিন্নজনে বিভিন্ন কথা কৈছে। ক'ৰ হোটেলত নৈশ যাপন কৰিলে কুহি ডবল থি ওৰফে পাপৰি কলিতাৰ লগত, কোন হোটেলত কিমান দেৰি মিলন কৰিলে? এইগৰাকী হ'ল সেইগৰাকী কুহি ডবল থি ওৰফে পাপৰি কলিতা। বেহুচ অৱস্থাত পৰি আছে, আপোনালোকে দেখিছেই। ফটোৱে কেতিয়া মিছা কথা নকয়, আৰু এইসমূহ কথা মই সাজি কোৱা কথা নহয়। বৰ্তমান আপোনালোকে হয়তো সকলোৱে ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰে, আৰু ছ'চিয়েল মিডিয়াত এইসমূহ কথা কমেণ্টতে হওক বা নতুবা মানুহে নিজ মুখে হওক বা ছ'চিয়েল মিডিয়াত দেখি আছোঁ, শুনি আছোঁ, আৰু এইসমূহ কথা মই নিজে সাজি কোৱা কথা নহয়। আৰু এইসমূহ কথা মই গম পাইছোঁ সেই আৰক্ষী বিষয়াজনৰ পত্নীগৰাকীৰ নিজ মুখেদি। ক'ত চুমা খাই আছিল, আৰু ক'ত পলুৱাই ৰাখিছে, আৰু ক'ত কি কৰিলে, A to Z সেই আৰক্ষীজনৰ পত্নী
যোনগৰাকী সেই পত্নীগৰাকীয়ে মুখ খুলিছে। অতিকৈ দুখ লাগিছে আনৰ মতা কাঢ়ি লোৱা এই পাপৰি কলিতাক। হেৰ' পাপৰি কলিতা, আপুনিতো এগৰাকী নাৰী, আপুনি নাৰীৰ মূল বুজক। আপুনিতো এগৰাকী নাৰী, আপোনাৰতো বাই আছে, ভনী আছে, ঠিক আছে। আপোনাৰ বাই ভনীৰ লগত যদি এনেকুৱা হয় তেতিয়া আপোনাক কেনেকুৱা লাগিব? এইগৰাকী হ'ল সেইগৰাকী আৰক্ষীজনৰ পত্নী। দেখিলে বহুত বেয়া লাগে। আৰু পাপৰি কলিতাতকৈ হাজাৰ গুণেই ধুনীয়া। আৰু সেই আৰক্ষী বিষয়াজনে এই পাপৰি কলিতাৰ লগত পৰকীয়া প্ৰেমত লিপ্ত হৈ হোটেলত নৈক্য যাপন কৰিছে। আৰু এই পাপৰি কলিতাৰ মুখখনলৈ চাওক, নাপায় এনেকুৱা কৰিবলৈ, নাপায়। আনৰ এখন ঘৰ ভাঙিবলৈ কেতিয়াও নাপায়। নিজৰ লগত যেতিয়া হ'ব, নিজৰ ভণ্টিৰ লগত যেতিয়া হ'ব, আপোনাৰোতো এতিয়া ভণ্টি এগৰাকী নতুনকৈ বিবাহ পাশত আবদ্ধ হৈছে। আপোনাৰ যদি ভণ্টি এই আৰক্ষীজনৰ বিষয়া পত্নীগৰাকীৰ দৰে যদি হয় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব, ঠিক আছে। আৰু আপুনি এগৰাকী বীৰাংগনা হয়, আপোনাৰ পোচাকযোৰত কিয় ক'লা দাগ লগাইছে? নাপায় এইবিলাক কৰিবলৈ। আৰু এই বিষয়বস্তুটো ৰাইজৰ আগলৈ ঠেলি দিলোঁ। আৰু মই মোৰ ব্যক্তিগত হিচাপে মই একো কোৱা নাই। আৰু যিখিনি কথা গম পাইছোঁ সম্পূৰ্ণ আৰক্ষীজনৰ পত্নীগৰাকী মুখেৰে শুনিছোঁ। আৰু আপোনালোকে অলৰেডি চাগে ছ'চিয়েল মিডিয়াত দেখিয়ে আছে। কিন্তু অতিকৈ বেয়া লাগিছে, পাপৰি কলিতা ইমান বদমাছ আৰু ইমান চৰিত্ৰহীনা বুলি কিন্তু ভবা নাছিলোঁ। এইগৰাকী হ'ল এগৰাকী আৰক্ষী বিষয়া হয়, বীৰাংগনা হৈ এনেকৈ লম্পট কাম কৰিছে, চৰিত্ৰহীনা কাম কৰিছে। বহুত বেয়া কথা, আচলতে এনেকুৱা কৰিব নাপায়। আৰু ক'ৰ হোটেলত নৈক্য যাপন কৰিছে আনৰ মতাৰ লগত, এইটো কিন্তু বহুত বেয়া কথা। বহুত দুখ লাগিছে। আৰক্ষী বিষয়াৰ পত্নীগৰাকী মুখখন দেখি বহুত দুখ লাগিছে। নাপায়, আনৰ সংসাৰ ভাঙিব নাপায়। আৰু এই আৰক্ষী বিষয়াজনো কমতি নহ'ব। এই আৰক্ষী বিষয়াজনৰ দৰে এনেকুৱা লম্পট আৰক্ষী বিষয়াজনক চাকৰিৰ পৰা নিলম্বিত কৰিব লাগে আৰু কাৰাদণ্ড দিব লাগে, জেল পৰ্যন্ত দিব লাগে। সঁচা কথা কৈছোঁ, অনাগত দিনত এনেকুৱা শিক্ষা ল'ব, ইহঁতক দেখি শিক্ষা ল'ব। নাপায়, এনেকুৱা কৰিব নাপায়। বহুত বেয়া লাগিছে আজি। আৰু অসমবাসী ৰাইজ আপোনালোকে কি ক'ব? আৰু আপোনালোকক মই এটাই কথা ক'ব বিচাৰিছোঁ, এই গৰম মছলা চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আচলতে এই গৰম মছলা চেনেলটোত গৰম খবৰ পাই থাকিব, গৰম নিউজ পাই থাকিব। আৰু মুক্ত কণ্ঠৰে আপোনালোকে প্ৰতিবাদী কণ্ঠ পাই থাকিব। কিন্তু এটাই কথা, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব। আৰু চেনেলটো যিমান পাৰে সিমান, আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, অনুৰোধ কৰিছোঁ। এনেকুৱা মুক্ত কণ্ঠ আৰু এনেকুৱা গৰম খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বই লাগিব। বহুত বেয়া লাগিছে। আৰু ছেকেণ্ড পৰ্যায়ত ক'ত কি হয় আপোনালোকৰ আগলৈ নিউজসমূহ দি থাকিম, খবৰসমূহ দি থাকিম। কিন্তু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এইগৰাকী হ'ল লম্পট সেইগৰাকী পাপৰি কলিতা, কুহি ডবল টি ওৰফে পাপৰি কলিতা। হোটেলত নৈক্য যাপন কৰি আৰক্ষী বিষয়া এজনৰ লগত পলাই আছে। কল ৰেকৰ্ডিং ভাইৰেল হৈছে, ঠিক আছে। হ'ব দিয়ক, ভিডিঅ'টো আজি ইমানখিনি আছিল। আপোনালোকৰ আগত গৰম খবৰটো পঠিয়ালোঁ, ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এই গৰম খবৰটো। আপোনালোকে গৰম খবৰটো পাই কেনেকুৱা পালে কমেণ্ট কৰিব। আৰু কুহি ডবল টি ওৰফে পাপৰি কলিতাৰ চৰিত্ৰ কিন্তু এনেকুৱা বুলি ভবা নাছিলোঁ, ঠিক আছে। হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।